নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ষ্টাফ সিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা কেইটামান পোষ্ট খালী হৈছে। আপোনালোকক মই দেখাব বিচাৰিছোঁ এডভাৰটাইজমেণ্টটো। মাল্টিটাস্কিং ষ্টাফ এণ্ড হাৱলদাৰ পোষ্ট খালী হৈছে। অনলাইন এপ্লিকেশ্যন চলি আছে 27 জুনৰ পৰা। লাষ্ট ডেট হৈছে 31 জুলাই। আপোনালোকে যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব। আৰু অনলাইনৰ লাষ্ট ডেটটো দিছে আৰু যিটো ফিজ দিব লাগে অনলাইন কৰিব লাগে ফিজ তাৰ 1 তাৰিখ 8 মাহ 2024 ভিতৰত আপোনালোকে ফিজটো পে'মেণ্ট কৰিব লাগিব। লাষ্ট ডেট ইমান দিয়া আছে, কিন্তু অনলাইন এপ্লাই কৰা ডেট 31 তাৰিখলৈকে দিছে আৰু 1 আগষ্টলৈকে অনলাইন যিটো পে'মেণ্টটো আপোনালোকে কৰিব পাৰিব। তাৰপিছত এক্সাম হ'ব কেতিয়া সুধিছে ইয়াত অক্টোবৰ নৱেম্বৰত হ'ব এক্সাম। আৰু ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, মেট্ৰিক পাছ লাগিব ইয়াৰ বাবে আপোনালোকৰ। আৰু ভেকেঞ্চি কিমান আছে দি দিছে। MTSত আছে 4887টা আৰু হাৱলদাৰত আছে 3439টা। আপোনালোকে ইয়াৰ ডিটেইলছ জানিব হ'লে ssc.gov.in আপোনালোকে গৈ লগ ইন কৰি আপোনালোকে ভালদৰে এডভাইচটো চাব পাৰিব। আৰু ইয়াত আপোনালোকৰ বয়সৰ কথা দিছে। বয়সৰ কিমান বছৰৰ পৰা কিমান বছৰলৈকে পাৰিব। 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব জেনেৰেল কেণ্ডিডেটৰ বাবে। SC STৰ বাবে 5 বছৰ ৰেহাই দিছে আৰু OBC কেণ্ডিডেটৰ বাবে 3 বছৰ। ঠিক তেনেকৈ বাকীসকলৰ বাবে ৰেহাই ব্যৱস্থা কৰিছে। তাৰপিছত ইয়াৰ এপ্লিকেশ্যন ফিজ হৈছে 100 টকা। আৰু এক্সাম চেণ্টাৰ অফ এক্সামিনেশ্যন আপোনালোকৰ আমাৰ যিহেতু নৰ্থ ইষ্টাৰ্ণ ৰিজনত অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা পৰে। আৰু ইয়াৰ বাবে আপোনালোকৰ চেণ্টাৰসমূহ দি দিছে। গুৱাহাটী, আমাৰ অসমত যদি চাওঁ গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ এইকেইটা আপোনালোকে পৰীক্ষা দিব পাৰিব। আপোনালোকে যেতিয়া অনলাইন কৰিব তেতিয়া ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব, যিহেতু তেতিয়া আপোনালোকে এইকেইটা যিটো আপোনাৰ সুবিধা হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত আহিলে গোটেই এক্সামটো হৈছে কম্পিউটাৰ বেছ এক্সাম হ'ব। আপোনালোকৰ ছাবজেক্ট দি দিছে নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটিত 20 কুৱেশ্যন 20 আহিব। তাৰপিছত ৰিজনিং এবিলিটিত আহিব এণ্ড প্ৰব্লেম ছলভিঙত আহিব 20 কুৱেশ্যন। মাৰ্কছ আহিব 60, টোটেলে 60। জেনেৰেল এৱাৰনেছত 25টা কুৱেশ্যন থাকিব। তাৰ ওপৰত পাব 75 মাৰ্কছ আহিব মেক্সিমাম। আৰু ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যনত আহিব 25টা কুৱেশ্যন এণ্ড 75 মাৰ্কছ থাকিব। আৰু এক্সামটো 2টা ছেশ্যনত অনুষ্ঠিত হ'ব। ইয়াত দি দিছে আপোনালোক ধুনীয়াকৈ। ইয়াত গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াত যিটো ছেশ্যন 1ত যিটো এক্সাম হ'ব তাত আপোনালোকৰ কোনো নেগেটিভ মাৰ্ক নাথাকে। আৰু যিটো ছেশ্যন 2ত হ'ব এক্সাম তাত নেগেটিভ মাৰ্ক থাকিব। দি দিছে দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং অফ 1 মাৰ্ক ফৰ ইচ ৰং আনচাৰ। প্ৰতিটো অশুদ্ধ উত্তৰ দিয়াৰ বাবে 1 মাৰ্ক কটা যাব। গতিকে আপোনালোকে প্ৰথম যিটো ছেশ্যন 1ৰ পৰীক্ষা দিব সেইটো আপোনালোকে তাত নেগেটিভ মাৰ্ক নাই। ছেশ্যন 2ত যিটো এক্সাম দিব তাত আপোনালোকৰ নেগেটিভ মাৰ্ক আছে। আৰু চিলেবাছ যিখন দি দিছে আপোনালোকে ভালদৰে চাই ল'ব কি চিলেবাছত কি আছে। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব যিসকলে এই হাৱলদাৰৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ বাবে। ইয়াত দি দিছে কি দৰকাৰ হ'ব। ৱাকিং কৰিব দিব 1600 মিটাৰ ইন 15 মিনিটছত 1600 মিটাৰ খোজকাঢ়িব লাগিব। ফিমেলৰ কাৰণে 1 কিলোমিটাৰ ইন 20 মিনিটছ। এইখিনি দিছে। হাইটটো কিমান হ'ব লাগিব এইখিনি গোটেইখিনি দি দিছে। আপোনালোকে ভালদৰে চাই ল'ব। ইয়াকে জনালোঁ 31 তাৰিখ যিহেতু লাষ্ট ডেট, আপোনালোকে সোনকালে সেই হাতত এইকেইদিন থকাৰ সময়তে আপোনালোকে এপ্লাই কৰি ল'ব। ধন্যবাদ।